हेलो एवरीवन আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো দীপাঞ্জলিছ কিচেনলৈ। আজি আমি বনাবলৈ লৈছো কচুৰ লতি আৰু শুকান মাছ। আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু স্কিপ নকৰাকৈ শেষলৈ চাব। এই ৰেচিপিটো বনাবলৈ মই ইয়াত এমুঠি কচুৰ লতি লৈছো। লতিখিনি মই ভালদৰে ধুই পৰিষ্কাৰ কৰি লৈছো আৰু লগত লৈছো দুটা পিয়াজ আৰু কেটামান কেঁচা জলকীয়া আৰু আমাক ইয়াৰ কাৰণে লাগিব নহৰু মই দুটা লৈছো, কেটামান শুকান মিছা মাছ লৈছো, এটা বিলাহী মিহিকৈ কাটি লৈছো, অকণমান পাঁচফোৰণ লৈছো, হালধি লৈছো আৰু সোৱাদ অনুসৰি নিমখ লৈছো। গুড়ি মছলাৰ ভিতৰত মই ইয়াত এচামুচ জালুকৰ গুড়ি লৈছো, এচামুচ ধনিয়া লৈছো, এচামুচ জিৰা লৈছো আৰু এচামুচ ৰেড চিলি পাউডাৰ লৈছো। প্ৰথমতে মই শুকান মাছখিনি গৰম পানীত ভিজাই থৈ দিম। এইখিনি মই 2 মিনিটমান সময় তিয়াই ৰাখিম আৰু তেতিয়ালৈকে মই কচুৰ লতিখিনি বইল কৰি ল'ম। এতিয়া পানীখিনি অকণমান গৰম আছে, তেতিয়াই মই কচুৰ লতিখিনি দি দিছোঁ ইয়াত। এইখিনি বইল হওঁতে মই অকণমান নিমখ দি দিছোঁ। নিমখ দিলে কচুৰ লতিখিনি কলা পৰি নাযায়। এয়া কচুৰ লতিখিনি বইল হৈ গ'ল। এইখিনি মই বেছি সময় বইল কৰা নাই, মাত্ৰ 2 মিনিটমান সময়হে বইল কৰিছোঁ। এতিয়া মই পিঁয়াজৰ পেষ্টটো ৰেডি কৰি ল'ম। এইবাৰ নহৰু আৰু কেঁচা জলকীয়াখিনি পেষ্ট কৰি ল'ম। আহক তেতিয়াহ'লে বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে অকণমান তেল দিছোঁ কেৰাহীত। তেলখিনি গৰম হোৱাত মই এতিয়া মাছখিনি দি দিছোঁ। মাছখিনি ভাজোঁতে মই অকণমান নিমখ দি লৈছোঁ। এয়া মাছকেইটা ফ্ৰাই হৈ গ'ল। এতিয়া মই এইকেইটা নমাই ল'ম। এতিয়া মই মছলাখিনি ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে মই কেৰাহীটোত অকণমান তেল দিছোঁ। তেলখিনি গৰম হ'ল, এতিয়া পাঁচফোৰণখিনি দি দিছোঁ। পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। এইখিনি 1 মিনিটমান সময়ৰ কাৰণে ভাজি ল'ম। 1 মিনিটমান সময় ভাজা হোৱাৰ পিছত এতিয়া মই ইয়াত নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্টটো দি দিছোঁ। এতিয়া এইখিনি নহৰুৰ কেঁচা গোন্ধ যোৱালৈকে ভালদৰে ফ্ৰাই কৰি ল'ম। মছলাখিনি কিছু সময় ভাজা হোৱাৰ পিছত এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। অকণমান পানী দি দিছোঁ। এতিয়া মই ইয়াত গোটেইখিনি গুড়ি মছলা একেলগে দি দিম। 1 চামুচ হালধি দি দিছোঁ। এয়া নিমখ দি দিছোঁ। নিমখ মই মাছ ফ্ৰাই কৰোঁতেও দিছিলোঁ, সেই গতিকে ইয়াত অকণমান কমাই দিছোঁ। ইয়াত মই সৰু চাইজৰ আলু এটা এনেদৰে কাটি লৈছোঁ। এইখিনি দি দিম এতিয়া। আপোনালোকক আলুখিনি দেখুৱাব ৰৈ গৈছিল। এয়া গোটেইখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত কচুৰ লতিখিনি দি দিম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম। এইখিনি মিক্স হৈ যোৱাৰ পিছত মই ইয়াত ফ্ৰাই কৰি ৰখা শুকান মাছখিনি দি দিম। এতিয়া মই ইয়াত অকণমান পানী দি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি কিছু সময়ৰ বাবে ঢাকি ৰাখিম। এয়া কিছু সময়ৰ পিছত লতিখিনি নমাব পৰা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দি এইখিনি বল এটাত উলিয়াই ল'ম।
ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।